চাফা কৰিলো ই আমাক চাৰৰ পৰা গালি খুৱাইছে ফুট মাৰিব আহিছে আৰে মই ক'ত গালি খলো আপুনি নিজে গালি খাইছে আৰে মোৰ কথাটো কমপ্লিট নহকে আপুনি গুচি যোৱা নাই তোৰ কি কথা আমি কমপ্লিট নহলা কি গুচি গলো আৰে ছাৰে আপোনাৰ ভালৰ কাৰণে কথাটো কৈছিল আব্বাৰ মিছা কথা কবাইছা চাৰে মোক নিজে কৈছে থিয়েটাৰ নফটাই বুলি আৰে আপোনাৰ ছাৰে নিজে কিয় ক'ব আপুনি যদি ফুৰ্তিতে হাত ফেল হৈ গ'লে বাগৰি যায় তেতিয়া ফুৰ্তিতে হাত ফেল হৈ বাগৰি যাম আৰে এইটো কম ডাঙৰ ফুৰ্তিৰ কথা নেকি আপুনি মানুহটো বৰ লেজি দেই যাওক সোনকালে কাপোৰ কাটি পিনি ওলাই আহক যাব লাগে নহয় এইটো ধুনীয়াকে কাপোৰ এযোৰ পিন্ধি যাওক আৰে মইতো এনেকে গুচি আহিলো তোৰ কথা বেলেগ আৰু লাগিব শিলত মৰিয়া ভাঙি পেলাই ৰক্ত খাব লাগিব হাতকে অকণমান জহি দেচোন কিয় ব্যৱসায় কৰিবলৈ ভাবি এই ধূপেদি অকণ পূজা কৰি দিওঁ কৃষ্ণ সঁচা কৈছো বাইদেউ কি সময় ভণ্টিও তই যে আমাৰ ব্যৱসায়ৰ কাৰণে প্ৰাৰ্থনা কৰিছ ধূপ জ্বলাইছ তো ভগৱানে মংগল কৰাব চাওঁ ভৰিখন অকণমান কি কৰিছ এই ধূপ যে চাইছো তহঁতৰ ব্যৱসায়ৰ উন্নতিৰ কাৰণে হয় এই ব্ৰহ্মপুত্ৰ পাৰত দুইটাই যে গৰু পিতন খাবি তাৰ কাৰণে অল দা বেষ্ট দিছো কিহৰ কাৰণে গৰু পিতন খাম বৌ আমি চুৰ কৰিছো ডকাইত কৰিছো গৰু পিতন খাবলৈ নিজৰ বুলি বাদ দেও এইবিলাক মানুহৰ লগত এনে কথা পাতি থাকিব নালাগে ব'ল আপোনাৰ এই অভিশাপ মই আশীৰ্বাদ হিচাপে লৈছো নিজৰ বুলি যা পাই যা অলপ পাছত চাগে এম্বুলেন্সখন ময়ে লৈ যাব লাগিব স্যার স্যার কোৱা স্যার এফালে চাওক আচ্ছা কমল মোৰ নামটো কি তই জানা নহয় জানো স্যার আপনি আমার কথা ইমান চিন্তা কৰিছে সেইকাৰণে চেলুট মাৰিছো কি কথা চিন্তা কৰিলো স্যার আপনি যে আমার কথা ইমান চিন্তা কৰিছে আমার যে বহুত ফুর্তি লাগিছে আমার যে মুখেদি ভাষা বাৰোৱা নাই আমার ইমান চিল্লাইয়া চিল্লাইয়া হইবার মন গৈছে আই এম সো হ্যাপি চশমাটো দে দেখিছে এতিয়া তো এনকে কাম নকৰবি কিন্তু একে ভালেকে চুপ একদম চুপ থিয়েটাৰ চাই স্যার নাযাওঁ কালি কৈছিল নে নাই এইবিলাক কথা নকবলৈ কৈছিলে আৰু মেডামৰ ওচৰত গৈ ক'বলৈ দিছিল নে নাই থিয়েটাৰ নাযাওঁ বুলি স্যার আমি মেডামকো কৈছো তেনেহ'লে আজি আকৌ এইটো ভূত ক'ৰ পৰা সোমাল স্যার এই কমলে আমাক কৈছিল ফোন খাবাক কৈছিল আমাক বোলে থিয়েটাৰ পাতাব থিয়েটাৰলৈ নহয় তোমাক মই কলা পানীলৈ পঠাম আৰু এই কমল এই চাওক কমল এই কমলটারে আমি তহঁতৰ একো দুখ নথকাকৈ ঠেলা মৰি দিছে আমাৰ থানাত আমাকে দণ্ডিবলৈ আহিছে যে দণ্ডিবলৈ আহিছে আমাৰ থানা এইখন তোৰ বাপেৰে বনাইছ খানা ঐ বাপেক তই কথা নকবলে কথা বেয়া হাত দিবলৈ আহিছ কি এইবিলাক আপোনাৰ কথাটো ভুলকে বুজিছো তুই আমাক চাৰৰ আগত ফাঁচাইছা এইবিলাক কিহৰ পলিটিক্স আৰে মই পলিটিক্স কৰা নাই ধেমালিহে কৰিছো কেনেকৈ কি আৰে মই কৈ আছো ৰবা আপুনি যে জোৰতকে বেছি অৱদান কৰিছিল মই লাষ্ট ৱাৰ্ণিং দিছো ভাল হৈ যা আৰু মুকুতা দা আপোনাকো কৈছো ইয়াৰ লগাই ৰওক নহ'লে ডাঙৰ বিপদত পৰিব কিন্তু বাৰু ছাৰ কিন্তু ছাৰ বান বিধ্বস্ত হোৱা মানুহখিনিৰ জীৱনটো কি হ'ব তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কি হ'ব তেওঁলোকৰ দায়িত্ব কোনে ল'ব ছাৰ ক্ষতি হোৱাৰ পিছত কেইটামান টকাৰ সাহায্য দিলেই জানো সকলো সমস্যাৰ সমাধান হৈ যাব সমাধানৰ পথ কি হ'ব ছাৰ সমাধান কোনে কৰিব
আহিবলৈ দিছো ইমান দিন নাছিলি আহি পেলাই ফটো আমি আৰম্ভ কৰি দিলি মানে ফুটমি কৈছ মনা কলিজা মই অকল কুকুৰ ধেমালিহে কৈছো মোৰ লগত মানুহ বিচাৰি নাপালি ধেমালি কৰিবলৈ হা কাণ ছিঙি পেলাও একদম আৰুকা অকল নিয়মটোহে কৰিম কাহে অকণমান ইফালে যাবাচোন বহুত দিনৰ মূৰত কাঢ়িছো যে কপি গৈছ একদম এনেকে আঁঠু কাঢ়ি থাক